গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিধৱা মহিলাক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধৱা মহিলাৰ প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ প্ৰতিমাহে বিধৱা মহিলাক ৰাজ্য চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব বিধৱা মহিলাৰ একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে এই ধনৰাশি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বিধৱা মহিলাই স্বামীহীনা মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজিৰ দিনটোত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব বিধৱা মহিলাক 1250 টকাকৈ প্ৰতিমাহে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীক এই ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীক অন্তৰ্গত কৰা হ'ব অৰুণোদয় আঁচনিৰ লগত